हेलो एवरीवन होम किचन एंड ब्लॉगলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছো। আজি আপোনালোকৰ ওচৰত মই লৈ আহিছো কঁঠালৰ আঞ্জাৰ ৰেচিপি। তো এয়া মই সকলোখিনি ৰেডি কৰি লৈছো। তো আহক কেনেকৈ বনাওঁ। এয়া মই কঁঠাল সৰু সৰুকৈ পিচ কৰি লৈছো আৰু দুটা মিডিয়াম সাইজৰ পিয়াজ কাটি লৈছো আৰু আদা নহৰু আৰু জালুক একেলগে পেষ্ট বনাই লৈছো আৰু এটা নহৰু মই বাকলি গুচাই লৈছো। আৰু এইফালে মই গুড়ি মছলা লৈছোঁ। গুড়ি মছলাৰ ভিতৰত লৈছোঁ মই ধনিয়া গুড়ি, জলকীয়া গুড়ি, হালধি গুড়ি আৰু নিমখ। আৰু মই গোটা মছলাও লৈছোঁ। তো গোটা মছলাৰ ভিতৰত লৈছোঁ গোটা গৰম মছলা, তেজপাত, মেথি, ক'লা জিৰা চব আটাইখিনি লৈ লৈছোঁ। এইফালে মই কঁঠাল বইল হ'বলৈ দি দিছোঁ। গেছত মই পেন উঠাই ৰাখিছিলোঁৱে, তেল গৰম হৈ গৈছে। মই গোটা মছলাখিনি দি দিলোঁ আৰু মোৰ বইল হ'বলৈ দিয়া কঁঠালখিনি হৈ গ'ল। মই পানী নিগৰি ৰাখি দিলোঁ আৰু বাকলি গুচাই ৰখা নহৰুখিনিও একেলগে দি দিছোঁ আৰু এইবাৰ দিলোঁ মই পিঁয়াজ ফ্ৰাই কৰি ল'ম। পিঁয়াজ ফ্ৰাই কৰি লৈ আদা নহৰু পেষ্ট দি দিলোঁ। এইখিনি ধুনীয়াকৈ ফ্ৰাই কৰি লৈ এতিয়া মই কঁঠালখিনি ইয়াত দি দিম। আদা নহৰু পিঁয়াজ ফ্ৰাই হৈ গ'ল। এতিয়া মই কঁঠাল দি দিছোঁ। এতিয়া ইয়াত মই গুড়ি মছলাখিনি এতিয়ালৈকে দিয়া নাই, কঁঠালখিনি দি ফ্ৰাই কৰি লৈছোঁ। তাৰপিছত মই ইয়াত গুড়ি মছলাখিনি দি দিম। এয়া গুড়ি মছলা দি দিলোঁ। যিহেতু কঁঠালখিনি বইলে হৈ আছে মানে এক্সট্ৰাকৈ বইল কৰি লৈছোঁ, তো ইমান সিজাব নালাগে। এইখিনি অকণমান মছলাখিনি ফ্ৰাই কৰি লৈ মছলাৰ লগত মিক্স কৰি লৈ তাৰপিছত অকণমানহে পানী দি দিব। আৰু আপোনালোকে যদি কমকৈ বইল কৰে তেতিয়া সিজাবৰ কাৰণে বেছি পানী ইউজ কৰিব। মই একেবাৰে কম পৰিমাণৰহে পানী ইউজ কৰিছোঁ। আপোনালোকে সিজোৱাৰ লগত কথা, এইটো যিমান কমকৈ বইল কৰিব বাকী সেই হিচাপত জোখমতে পানীটো দি দিব। এয়া মোৰ কঁঠালৰ আঞ্জা হৈ গ'ল। এয়া চাওক ফ্ৰেণ্ডছ, কঁঠালৰ আঞ্জা হৈ গ'ল। মই গেছ অফ কৰি দিলোঁ। এতিয়া আপোনালোকক ছাৰ্ভ কৰি দেখুৱাওঁ। এইফালে চাওক কঁঠালৰ আঞ্জা ৰেডি হৈ গ'ল। এতিয়া গৰম গৰম কঁঠালৰ আঞ্জাৰ জুতি ল'ম আৰু আপোনালোকে এনেকৈ বনাই খাবচোন। আৰু যদি ভিডিঅ'টো ভাল লাগিলে তেতিয়াহ'লে প্লিজ লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব।